মৰিগাঁৱৰ লাহৰীঘাটত খহিল কংক্ৰিটৰ দলং। মেৰামতিৰ কাম চলি থাকোঁতে হুৰহুৰাই খহিল সেতু। দলং খহি 5 শ্ৰমিক গুৰুতৰভাৱে আহত। অভাৰলোডেড ট্ৰাক অথবা যাত্ৰী ভৰ্তি বাছ নচলোতে কংক্ৰিটৰ দলঙৰ কি অৱস্থা হ'ল চাওক। ভিজুৱেলছ দেখিয়ে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে কামৰ মানদণ্ড কিমান উন্নত। দলং ভাঙি সংকটজনক অৱস্থা 5 শ্ৰমিকৰ। আমগুৰি লালি বিলৰ ওপৰত নিৰ্মিত লাহৰীঘাট মৰিগাঁও সংযোগী দলং খহি যোৱাত এতিয়া যাতায়াতত জমৰ যন্ত্ৰণা। হয়, এইটো আমি CM ছাৰক অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো যিমান সোনকালে পাৰে আমাৰ ৰাইজৰ অলপ সহায় কৰি দিয়ক। আপোনালোকে আমি বিপদত আছোঁ, যাব নোৱাৰোঁ, ইমান কলেজত যাব লাগে, ল'ৰা ছোৱালী নিব নোৱাৰোঁ, ইমান ধুনীয়া ঘূৰি লৈ যাব লাগে। মাত্ৰ 5 বছৰ পূৰ্বে দলঙৰ আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য। নিৰ্মাণৰ পিছতে দিছিল চিৰাল ফাট আৰু ফাট মেলাৰ বাবে চলাই আছিল মেৰামতিৰ কাম। দলং খহি গুৰুতৰভাৱে আহত শ্ৰমিকক এনেদৰে ডাংকুৰাকৈ লৈ যোৱা হ'ল চিকিৎসালয়লৈ। দুখ পাইছে, এটা হ'ল বস্তু আৰু এটা হ'ল ইজাৰুল আৰু এটা হ'ল গুলজাৰ আৰু এটা নাজিৰুল। 4টা মানুহ আহত হৈ আছে, 5টা মানুহ টুনি এটা মানুহ, 5জন মানুহ আহত হৈ আছে। এইটো দলং ভাঙি পেলাই আজি এনেকুৱা অৱস্থা হৈ আছে। কাছাৰৰ বৰাকলৈ দুৰ্বিষহ যাতায়াত। গণিৰগ্ৰাম আৰু ৰাজনগৰৰ মাজত আছে এইখন বৰাকলৈ। ভাৰতমালা আঁচনিৰ পথ নিৰ্মাণৰ কাম চলিল। যাতায়াত সুচল কৰিবলৈ সদনত দাবী উত্থাপন কৰিলে স্থানীয় বিধায়কে। আমার সমষ্টিতে পড়েছে রাজনগর বলে একটা জায়গা, যারা বরাক নদী তাদেরকে গাড়ি নিয়ে এই পারে আসতে দেয় না, সেখান থেকে মাত্র 3 কিলোমিটার দূর ভারতমালার প্রকল্পর কাজ চলছে। সেই প্রকল্পের সুবিধা পাওয়ার জন্য এই অঞ্চলের লোকরা অনেক আন্দোলন করেছে, কিন্তু সরকার আজ পর্যন্ত কিছু করে নাই। আমার একটা দাবি থাকবে, অনুরোধ থাকবে সরকারের প্রতি, যাতে এই ব্রিজটার দিকে একটু নজর দিতে। এআই পৰিৱৰ্তন, এআই শৰ্মা চৰকাৰৰ কৰ্মৰ নিদৰ্শন। কাটিগড়াৰ পৰা ইমাদুদ্দিন মজুমদাৰ আৰু লাহৰীঘাটৰ পৰা বিষ্ণু ডেকা DY365